নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক খুব কম সামগ্ৰীৰে ঘৰতে বনোৱা ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি লগা এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ৰেচিপিটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। লগতে ভাল পালে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবলৈ আমাক লাগিব 5টা বইল কৰা আলু, মজৰেলা চীজ ৰুকি লোৱা, কৰ্ণফ্লাৱাৰ প্ৰয়োজন অনুযায়ী, অটছৰ গুড়ি, নিমখ প্ৰয়োজন অনুযায়ী, হালধি এচামুচ, আদা নহৰু পেষ্ট, চাট মছলা এচামুচ, শুকান জলকীয়াৰ গুড়ি এচামুচ, নৰসিংহ পাত সৰুকৈ কাটি লোৱা, কেঁচা জলকীয়া সৰুকৈ কাটি লোৱা আৰু পানী প্ৰয়োজন অনুযায়ী লৈছোঁ। প্ৰথমে পাত্ৰ এটাত 5টা মিডিয়াম চাইজৰ সিজোৱা আলু লৈ হেতাৰে ভালদৰে পিটিকি ল'ম। আলুকেইটা একেবাৰে ভালদৰে মিহি কৰিব লাগিব, সেইকাৰণে ভালদৰে সৰু সৰুকৈ পিটিকি লৈছোঁ। আলুকেইটা মিহি কৰিবৰ বাবে মই হাতেৰে ভালদৰে পিটিকি ল'ম, যাতে অকণো ডাঙৰ ডাঙৰ টুকুৰা হৈ নাথাকে। ভালদৰে এনেকৈ পিটিকি লৈছোঁ। আলুকেইটা ভালদৰে এনেদৰে মিহি কৰাৰ পিছত ইয়াতে মই প্ৰয়োজন অনুযায়ী কটা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত কাটি লোৱা কেঁচা জলকীয়াখিনি দিম, হালধি গুড়ি এচামুচ আৰু পিটিকাখিনি টেষ্টি হ'বলৈ এচামুচ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া শুকান জলকীয়াৰ গুড়ি এচামুচ দিছোঁ। এতিয়া মই ইয়াতে চাট মছলা এচামুচ দিম ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি হ'বলৈ। তাৰপিছত নৰসিংহ পাত কাটি লোৱা সৰু সৰুকৈ দিছোঁ ধুনীয়া ফ্লেভাৰ আহিবলৈ, আৰু প্ৰয়োজন অনুযায়ী নিমখ দিছোঁ। শেষত কৰ্ণফ্লাৱাৰ 2 চামুচ দিলোঁ। এতিয়া গোটেইখিনি মিশ্ৰণ হেতাৰে ভালদৰে মিক্স কৰিছোঁ, যাতে আলু চিজৰ বল বল বনাবলৈ মোৰ মিশ্ৰণটো ৰেডি হৈ উঠে। এনেদৰে ভালদৰে মিক্স কৰি থাকিম যেতিয়ালৈকে ভালদৰে মিক্স নহয়। এয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। আলুৰ বলবোৰ ভালদৰে বনাবলৈ ডোখন হাতত তেল সানি লৈছোঁ, যাতে আলুবোৰ হাতত লাগি নধৰে, আৰু এনেদৰে বলৰ আকাৰ এটা বনাই লৈছোঁ। ইয়াৰ পিছত বলটো পিঠাৰ আকাৰ কৰিছোঁ, যাতে মজৰেলা চীজখিনি ভিতৰত দিব পাৰোঁ। ইয়াতে মই ঘৰতে বনোৱা চীজ লৈছোঁ। মজৰেলা চীজখিনি ভালদৰে ভিতৰত দিব লাগিব। চীজখিনি দিয়াৰ পিছত আকৌ বলৰ আকাৰ কৰি ল'ম। এনেদৰে মই চীজখিনিৰ মাজত দি ডোখন হাতেৰে ভালদৰে বন্ধ কৰি আকৌ গোল কৰি লৈছোঁ। এনেদৰে মই আলু আৰু চীজৰ বলটো বনাইছোঁ। ঠিক এনেকৈ বাকীবোৰ বলো মই বনাই যাম। বলবোৰত ব্যৱহাৰ কৰা মজৰেলা চীজবোৰ বনাবলৈ অতি সহজ আৰু ঘৰতে সহজে বনাব পাৰি। ইয়াৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰীও বেছি নালাগে আৰু একেবাৰে সোৱাদ দোকানৰ দৰে। আপোনালোকে ঘৰত কেনেকৈ মজৰেলা চীজ বনাব পাৰি তাৰ ভিডিঅ' এটা আগলৈ নিশ্চয় দিম, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। গোটেইবোৰ বল এনেদৰে বনাই লৈছোঁ। আলু আৰু চীজৰ এই বলবোৰ খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও চাওক অকণো টান নহয়। আলু আৰু চীজৰ বলবোৰ বনোৱাৰ পিছত এয়া মই বাতি এটাত কৰ্ণফ্লাৱাৰ আধা বাতিমান পানীৰে ঘোল বনাই লৈছোঁ। ঘোলটো অলপ ডাঠ হ'লে ভাল হয়, সেয়ে মই ডাঠকৈ বনাই লৈছোঁ। ঘোলটো হোৱাৰ পিছত মই আলু চীজৰ বল এটা ঘোলত ভালদৰে ডুবাই লৈছোঁ। তাৰপিছত অটছৰ গুড়িখিনি ভালদৰে বলটোত সানি লৈছোঁ, যাতে অটছখিনি লাগি ধৰে। অটছত দিয়াৰ পিছত পুনৰ কৰ্ণফ্লাৱাৰত ডুবাই থ'ম বলটো, আৰু আকৌ অটছখিনি সানি ল'ম। এনেদৰে দুবাৰ দিলেহে অটছখিনি ভালদৰে লাগি ধৰে বলটোত আৰু খাবলৈও খুব টেষ্টি হয়। সেইকাৰণে মই দুবাৰকৈ এনেদৰে লৈছোঁ। ইয়াত মই দোকানৰ পেকেটৰ অটছ ব্যৱহাৰ কৰিছোঁ, আৰু অটছখিনি মিক্সাৰত ভালদৰে সৰুকৈ গুড়ি কৰি ল'ব লাগে। অটছ নাথাকিলে চুজিৰ গুড়ি নতুবা ব্ৰেডৰ গুড়ি ব্যৱহাৰ কৰিব পাৰিব। একেই প্ৰচেছ লৈ বাকীবোৰ বলো কৰ্ণফ্লাৱাৰত ডুবাই অটছৰ গুড়িৰে সানি ল'ম। এনেদৰে গুড়ি সানি ল'লে বলবোৰ সাধাৰণতে ছফ্ট হয় আৰু বেছিকৈ টেষ্টিও হয় খাবলৈ। গোটেইবোৰ বল এনেদৰে সানি লোৱাৰ পিছত বলবোৰ ভালদৰে ছেট হ'বলৈ ফ্ৰিজ এটাত 1 ঘণ্টাৰ বাবে থৈ দিম। 1 ঘণ্টা পিছত কেৰাহী এটা হাই ফ্লেমত গৰম হ'বলৈ দি তেলখিনি দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আলু আৰু চীজৰ বলবোৰ এটা এটাকৈ দি যাম। এনেদৰে আলু আৰু চীজৰ বলবোৰ দিয়াৰ পিছত গেছটো মই মিডিয়াম ফ্লেমত দিম। মিডিয়াম ফ্লেমত দি বলবোৰ ভালদৰে ভাজি ল'ম।
আলু চিজৰ বলবোৰ গল্ডেন কালাৰ হ'লে নমাই থ'ম। এয়া চাওক খুব ধুনীয়া আৰু লোভনীয় হৈছে দেখিবলৈ। এয়া মই নমাই থৈছোঁ। আপোনালোকে এনেদৰে বনাই চাবচোন কেতিয়াবা। একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি হয়, লগতে ঘৰতে বনোৱা খাদ্যবোৰ হেল্থিও হয়। সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে ৰেষ্টুৰেণ্টৰ খাদ্য খাই খুব ভাল পায়। এনেদৰে বনাই দিলে খাবলৈও ভাল পাব আৰু ৰেষ্টুৰেণ্টৰ দৰে সোৱাদো হ'ব। নহয়নে বাৰু আইডিয়াটো ভাল? বাকীবোৰ বলো একেদৰে মিডিয়াম ফ্লেমত দি ভাজি ল'ম আৰু বলবোৰ গল্ডেন কালাৰ হ'লে নমাই থ'ম। গোটেই আলু চিজৰ বলবোৰ ভজা হোৱাৰ পিছত বলবোৰ মই ধুনীয়াকৈ চচেৰে সৈতে সজাই লৈছোঁ খাবলৈ। এয়া মই এটা বল ভাঙি দেখুৱাইছোঁ। এয়া চাওক খুব ধুনীয়াকৈ চিজখিনি ভালদৰে মেল্ট হৈছে আৰু লগতে ছফ্টো হৈছে। এয়া মই খাই চালোঁ, খুব টেষ্টি হৈছে। আপোনালোকেও যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।